আমি ট্ৰেক্টৰতে দিম। এতিয়া ৰেহানাকে দিম বুলি ভাবিছোঁ। PPF-কে দিম। আমাৰ ৰেহন ছাৰে পানী আমাৰ সংযুক্ত ভূটানৰ পৰা কানেকশ্যন কৰি দিছে। আহি আছে আসাম বিধানসভাৰ নিৰ্বাচন। এই নিৰ্বাচনত আপোনালোকে কোনটো দলৰ কোনটো প্ৰাৰ্থীক ভোট দিব? আমি ট্ৰেক্টৰ পাৰ্টি দিম। ট্ৰেক্টৰ পাৰ্টি। ট্ৰেক্টৰ পাৰ্টিক কিয় দিব আপোনালোকে? আমি আৰু সুবিধা পাইছো না আৰু বস্তু গিলাখান হয়, কি ঘৰ গিলা পাইছো। উন্নতি পাইছো। আহি আছে বিধানসভাৰ নিৰ্বাচন। এই নিৰ্বাচনত কোনটো দলৰ প্ৰাৰ্থীক আপুনি ভোট দিব? আমাৰ নিয়ম মতে আমাৰ মনত দিম আৰু যোনটো দলৰ হ'লেও কোনটো দলৰ? নাঙল আছে আৰু ট্ৰেক্টৰ আছে, কোনটো দলৰ দিম আৰু যোনটো হ'লেও আহক আৰু আমি ট্ৰেক্টৰতে দিম। আমি আৰু অৰুণোদয়ৰ নাপাওঁ, আগতে পায়ে আছিলো। সিয়ে দিয়ে মেট্ৰিক পৰীক্ষা দিওঁতে ল'ৰাটোক মেট্ৰিক পৰীক্ষা তেলৰ খৰচ চাহৰ খৰচ দিছিলো। এতিয়া সি নাই। কিমান আমাৰ দুৰ্ভাগ্যৰ কপাল, ইমান দুখীয়া মানুহ আমি। কাটি দিলা কিমান বেয়া লাগছে। আমি আগতে ইমান পাই আছিলো। সিয়ে দিয়ে ল'ৰাটোক মেট্ৰিক পৰীক্ষা মই হেৰি কৰিছিলো। সেইটোৰ কাৰণে ট্ৰেক্টৰ দিব। দিমে আমি। কোনে কাটিছে? কোনে কাটিছে? চৰকাৰে কাটিছে না গাঁৱৰ চেয়াৰমেনে কাটিছে না মেম্বৰে কাটিছে, আমি নাজানো সেইগিলা। আমাৰ কাগজ এতিয়াও হেৰিত আছে, ব্লকত চাপ হৈ আছে। আমাক লাগছিলে অৰুণোদয়ৰ পইচাখিনি দিবৰ কাৰণে। আসাম বিধানসভাৰ নিৰ্বাচন। এই নিৰ্বাচনত আমাৰ 46 নং ওদালগুৰি সমষ্টিত দুটা শক্তিশালী প্ৰাৰ্থী দিছে। ট্ৰেক্টৰৰ পৰা দীপেন বড়ো, নাঙলৰ পৰা ৰিহন দৈমাৰী। আপুনি কাক ভোট দিব? এতিয়াতো চৰকাৰটো এতিয়া ৰিহনেৰে চলি আছে। বৰ্তমান যাই চৰকাৰ তাৰ লগতে থাকিব লাগিব। এতিয়া ৰিহনাকে দিম বুলি ভাবিছোঁ। ৰিহনক কিয় কাৰণে ভোট এতিয়া দিম মানে এতিয়া আমাৰ এতিয়া হস্পিটেল আছে। এখন হস্পিটেলটো ছাৰ আপুনি দেখাইছে ইপিনে হস্পিটেলটো সেই তাৰমানে 8টা বজাত 10টা বজাত আহে, 12টা বজাত বন্ধ কৰে। সেইটো তাৰমানে খুলিলে ভাল আছিল অট'মেটিক। এই হস্পিটেলটো আগতে কোন চৰকাৰ থকা? ৰিহন চৰকাৰ ছাৰ থাকোঁতে দিয়া আছিল। এতিয়া হয়, সেইটোৰ কাৰণে আপুনি ৰিহন ছাৰক ভোট দিব? এতিয়া আকৌ এবাৰে এতিয়া তাৰমানে অট'মেটিক থাকিব লাগে না কিবা ডক্টৰ। এতিয়া এইটো অঞ্চলত পানীৰ অসুবিধা আছিলে, হস্পিটেলৰ অসুবিধা আছিলে, দলঙৰ অসুবিধা আছিলে। এতিয়া কেনেকুৱা হ'ল? এতিয়া বৰ্তমান ভালে চলি আছে। এতিয়া দলং এখন হ'ল। এতিয়া হস্পিটেলটো হৈছে নহয় নহয়। এতিয়া ডাক্তৰ নাথাকিছে, নামতহে হস্পিটেলটো হৈ আছে। এতিয়া ডাক্তৰ নাথাকে। আৰু খোৱা পানী বৰ্তমান আমি পাহাৰৰ পৰাই খাই থাকোঁ। একদম মেইন বৰিঙত পানী নাই। পাহাৰৰ পৰা আনিছে পানী নালা তাৰমানে পাইপ ডাঙৰ ডাঙৰ দিছে। এই ননাইৰ পৰা কেনেল নহয় দিচোন, পাইপ চাইপ দিয়ে নাই এনেকে। এতিয়া বৰিঙত পানী নাই, আমি পাহাৰৰ পানী খাই থাকোঁ পাইপ দিয়ে। পাইপটো কোনে দিছে? এতিয়া চৰকাৰটো হ'ল এতিয়া চৰকাৰে আগৰ চৰকাৰটো কি সেইটো প্ৰমোদ চৰকাৰ আছিল না, সেইটো আগৰটো। এতিয়া প্ৰমোদ চৰকাৰটো গ'লে, এতিয়া নতুন চৰকাৰটো এতিয়া নতুনকৈ কাম কৰিব বুলি আশা কৰি আছোঁ। এই BPF-ৰ পৰা ৰিহন দৈমাৰী, UPPL-ৰ পৰা দীপেন বড়ো। কাক ভোট দিব আপুনি? আমি ৰিহন ছাৰকে দিম। যোনে যি ৰিহন ছাৰকে দিম আমি ভোট। ৰিহন ছাৰক কিয় দিব ভোট? আমাৰ হেৰিগিলা সুবিধাগিলা যেনিবা হেৰি কৰিব লাগিব আৰু সুবিধা কৰি দিব লাগিব। ইয়াতে কি অসুবিধা হৈছিলে আগতে? এতিয়া হস্পিটেলত ডক্তৰ নাথাকে, দিনটো 12টাতে ছুটি কৰে। আৰু ইফালে পানীৰ অলপ অসুবিধা। আমাৰ বৰিংটো ভাল কৰি দিব লাগে। হস্পিটেলটো আগতে কোনে আনিছিলে? কোনে দিছিলে হস্পিটেল ইয়াতে? হস্পিটেলটোতো ৰিহন ছাৰে দিছিল। প্ৰথমতে উদ্বোধন ৰিহন ছাৰে কৰিছিল। আৰু পানীৰ অসুবিধা, দলঙৰ অসুবিধা সেইগিলা আগতে BPF-এ কৰিছে। এতিয়া কাক ভোট দিব? BPF-কে দিম। বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনত আপুনি 46 নং ওদালগুৰি সমষ্টিৰ ভোটাৰ হৈ কাক ভোট দিব? হয় ছাৰ, মইতো বহুত পাইছোঁ, বহুত মই পোৱা নাই। যেনিবা ধৰ কি বুলি কয়, আমাৰ ৰিহন ছাৰে পানী আমাৰ সংযুক্ত ভূটানৰ পৰা কানেকশ্যন কৰি দিছে। বৰ্তমান আমি পানী পাই আছোঁ, পানী খাব পায়ে আছোঁ। তাৰপিছত এতিয়া আমাক লাগে ভোটাৰৰ পানীটো খাইছোঁ।
ভূটানৰ পানীটোৰ বিষয়ে যেনে ধৰ আমাক ইয়াতে যে 12 ইঞ্চি কিচিঙত যে এটা বৰিং কৰি দিয়ে, এইটো ধন্যবাদ ৰিহন ছাৰৰ কাৰণে। তাৰপিছত যে আমাৰ চানো বনৰুমত যিটো হস্পিটেল, যে হস্পিটেলত যে আমাৰ দিন ৰাতি ধৰ আমাৰ ডাক্তৰ থাকিব লাগে, সেইখিনি মই ধন্যবাদ। তাৰপিছত ৰিহন ছাৰক মই ভোট দিম নাঙলত। এইটো ছাৰ মই ক'ব লগা এইখিনি বহুত, ইয়াত কৰি আৰু মই বেছি কোৱা নোৱাৰোঁ ছাৰ। ৰিহন ছাৰক আপুনি কিয় ভোট দিব? হয় ছাৰ, সি বহুত কৰিছে না, দলং বনাই আছে। এইটো আমাৰ এইটো দলং, এইটো আমাৰ ফলা নদীৰ দলং বুলি কয়, এইটো দলংটো বনাই দিছে। তাৰপিছত আমাৰ আগতে বহুত পানীৰ অসুবিধা আছিল, পানীৰ অসুবিধাটো আমাৰ ৰিহন ছাৰে কৰি দিছে। একদম ভূটানৰ পৰা ক'ৰ ছাৰে কানেকশ্যন কৰি পানীটো আমি গাঁৱে বহুতখিনি খাব পাইছোঁ। ইটো বুলি নহয়, একদম আমাৰ উত্তৰ অঞ্চলৰ একদম এনেকুৱা ঘূৰি এইখিনি বহুত তললৈকে পানী পাইছে, একদম বেলতলা ওচৰলৈকে পানী পাইছে নেকি সেইটো মই ভালকে মই কোৱা নোৱাৰিম, কিন্তু তথাপিতো মই পানীটো দেখা পাইছোঁ যে ৰিহন ছাৰে যে পানীটো যে ভূটানৰ পৰা যে চাপ্লাই কৰি পাইপত পানী কৰি যে মানুহ খুৱাইছে, সেইখিনি মই বহুত ধন্যবাদ। আৰু ৰিহন ছাৰৰ ওপৰত মোৰ এটাই অপচন যে কি বুলি কয়, ৰিহন ছাৰৰ ওপৰত মোৰ এটা বিশ্বাস। আৰু তাৰপিছত কি বুলি কয় যে আমাৰ চানো বনৰুমত যে ডাক্তৰ, এই ডাক্তৰটো যে দিন ৰাতি যেনিবা আমাৰ ইয়াত থাকিব লাগে।